হেল্ল' এভৰিৱান। মন যোৱা কামবোৰ সকলোৱে কৰিব লাগে আৰু কাৰোবালৈ মানে লাজ কৰি বা ভয় কৰি ভাল লগা কামবোৰ নকৰাকৈ থাকিব নালাগে। কাৰণ পৃথিৱীত এবাৰেতো জন্ম লোৱা হয়, তাৰ কাৰণে যি মন যায় কৰিব লাগে আৰু। মানে আপুনি জানে নেকি বা অহা জন্মত আপুনি কি আছিলে বা কি কৰি ভাল পাইছিলে? নাজানে নহয়। গতিকে মন যোৱা কামবোৰ কৰি যাব লাগে সকলোৱে। আৰু আজি ৰাতিপুৱা বনালোঁ কণী আৰু আলু চয়াবিন এনেকৈ চব্জি বনালোঁ। আৰু দুপৰীয়া বনালোঁ গাহৰি মাংস। যিহেতু বৰষুণ বতৰ হৈ আছে, ভাবিলোঁ গাহৰি মাংসকে বনাওঁ আজি। গৰমত খাবও মন নাযায় তাৰমানে। কোনে কোনে ভাল পোৱা গাহৰি মাংস কমেণ্ট কৰিবচোন।